So hey guys, welcome back to my YouTube vlog আৰু আজি আমি এতিয়া ঘৰতে মেকওভাৰ স্টাৰ্ট কৰিব লৈছো মানে ফটোশুট কৰিব লৈছো জুৱাকালি যেহেতু জুৱাকালি নহয় তাৰ আগদিনা মানে আমি পিকনিকত ফটোশুট কৰিলো তো আৰু দুজনীমান ভন্টি আছে ইহঁতৰ নিজৰ মানে কিবা ফটোশুট কৰিবলৈ আছে ইহঁতৰ পাৰ্সোনাল ফটোশুট হয় গতিকে মোৰ সাথ মেকআপ কৰিবৰ কাৰণে আহিছে এতিয়া মই মেকআপ কৰি দিম বাকি কিমান মৰম লগা দেখিছে নে মডেল গৰাকী আজি আৰু আপোনালোকক হেৰি তাইবোৰৰ মডেলো হয় আৰু তাই মোৰ লগতো থাকে বাৰু কামত সামতো তাই মোৰ লগত যাব আৰু মানে আৰু যেহেতু লগ এটা লাগেতো গতিকে হেৰি মেকআপটো কেনেকুৱা লাগে আপোনালোকে হেখত ক'ব আৰু দেখিবলৈ এনেও তাই মৰম লগা মেকআপ কৰাৰ পিছত ভালেই লাগিব হয় নে আৰু তোমাক কেনেকুৱা মেকআপ লাগিব মানে হেভি মেকআপ লাগিব নে লাইট মেকআপ কেনেকুৱা ভাল লাগে তুমি যেনেকুৱাকে ভাল পোৱা মানে তেনেকে কৰি দিয়া বাট তোমাক ধুনীয়া লাগিব লাগে আৰু ন ওকে গতিকে তাইক আজি অকমান ধুনীয়া এটা মেকআপ লুক কৰিম আৰু আপোনালোকে খালি মেকআপটো কেনেকুৱা লাগিলে জনাব তাইতো এনেও ধুনীয়া হয় নে এনেও ধুনীয়া হয় নে হাইড্ৰেট কৰি লওঁ আচলতে যেতিয়া মেকআপটো ড্ৰাই স্কিনত কৰা হয় ন ড্ৰাই স্কিনততো মেকআপ কৰিবই নোৱাৰি মেকআপৰ ফিনিচিংটো বহুত বেছি বেয়া হ'ব গতিকে স্কিনটো সদায় প্ৰথমতে হাইড্ৰেটিং কৰি ল'ব লাগে হাইড্ৰেটিঙৰ কাৰণে আপুনি হাইড্ৰেটিং ভাল ক্ৰীম পাই যে আপোনাৰ ধৰক উইণ্টাৰত এনেও আমাৰ গালবিলাক আচলতে বহুত ড্ৰাই হৈ যায় গতিকে ভাল হাইড্ৰেটিং ক্ৰীম ঘঁহিব লাগে যাতে স্কিনটো মানে অকণমান মানে একদম এনেকুৱা হয় ন স্লিপি হৈ থাকে বা অকণমান মানে তেলীয়া নিচিনা দেখা পায় আমি ডাইৰেক্ট ক'বলৈ গ'লে তেলীয়া এতিয়া হাইড্ৰেট কি বস্তু বহুতে হয়তো বুজি নাপাব কিন্তু মানে স্কিনটো অকণমান মানে তেলীয়া নিচিনা টেক্সচাৰ হ'ব লাগে এতিয়া আপোনালোকে ক্ৰীমটো লগোৱাৰ পিছত দেখি পাইছেনে এতিয়া ক্ৰীমটো লগোৱাৰ পিছত স্কিনটো মানে একদম এনেকুৱা গ্লেজ মাৰি থাকে গতিকে এই ক্ৰীমটো লগাই ল'ব লাগে চবতকৈ প্ৰথমতে তাৰপিছত এইটো মানে এটা স্কিন কেয়াৰ বুলি ক'ব পাৰি ইয়াৰ আগতো আৰু কিছুমান থাকে এইখিনি বাৰু মই নিজৰ পাৰ্চনেল ভিডিঅ'ত বনাই দিম এতিয়া যিহেতু অকল মেকআপৰ ভিডিঅ'টো বনাইছোঁ গতিকে ইয়াৰ ক্ৰীমটো ঘঁহিলোঁ এতিয়া ইয়াৰ পিছত অকণমান প্ৰাইমাৰ লগাম প্ৰাইমাৰৰ পিছত প্ৰাইমাৰটো লগোৱাৰ কাৰণটো হৈছে প্ৰাইমাৰটো যেতিয়া লগাওঁ ন এই মুখত এই সৰু সৰু প'ৰ্চবিলাক যে আছে যে এইবিলাক মানে ব্লাৰ কৰি দিয়ে আৰু আমাৰ লাইন্সবিলাক থাকে কিছুমান সৰু সৰু আমাৰ ফেচত প'ৰ্চ থাকেতো তো সেইবিলাক বস্তু ব্লাৰ কৰি দিয়ে গতিকে এতিয়া মই প্ৰাইমাৰটো জাষ্ট এ বিট লগাম তাইৰ স্কিনটো এনেও বহুত ধুনীয়া নৰ্মেল হয় একো ডাৰ্ক স্পটো নাই গতিকে মই প্ৰাইমাৰ একদম কমকৈ লগাই ল'ম স্কিনটো ব্লাৰ কৰাৰ কাৰণে প্ৰাইমাৰ একদম মানুহে কিন্তু বহুত বেছি ঘঁহিব নালাগে দেই আৰু প্ৰাইমাৰো কথা আছে ইয়াত চিলিকন বেজ ঘঁহে কিছুমান থাকে হাইড্ৰেটিং এনেই বাৰু উইণ্টাৰত হাইড্ৰেটিঙে লগাব লাগে মানে হাইড্ৰেটিং লগালে আমি যদি ধৰক লিকুইড ফাউণ্ডেশ্যন লগাওঁ ন তো বস্তুটো হাইড্ৰেটিঙে হ'ব লাগে তেতিয়া মানে ফাউণ্ডেশ্যনটো ধুনীয়াকৈ বহি যায় আৰু স্কিনত গতিকে এতিয়া এয়া মই প্ৰাইমাৰ লগালোঁ এতিয়া মই ফাউণ্ডেশ্যন বেছ এইবিলাক ৰেডি কৰিম বাকী চবতকৈ প্ৰথমতে তাইক অকণমান কালাৰ কাৰেক্টাৰ ইউজ কৰি ল'ম কাৰণ এই অকণমান ডাৰ্ক স্পট আছে বাৰু সৰু সৰু মানে এইটো বেছি ইমান ভিজিবল নহয় এইটো মানে এনেই ঢাকি যাব আৰু অকণমান কাৰেক্টাৰ ইউজ কৰি ল'ম আৰু কালাৰ কাৰেক্টাৰটো মই নাৰ্ছৰ ইউজ কৰিছোঁ দেই মানে নাৰ্ছৰ আচলতে পিগমেণ্টেশ্যন বহুত ভাল আৰু মোৰ যিবিলাক প্ৰডাক্ট আছে মই চব মানে লাক্সাৰী ব্ৰেণ্ডৰ ইউজ কৰোঁ যিহেতু মই নিজে ব্ৰেণ্ডত জব কৰি আছিলোঁ ওপৰলৈ চাবা হা নাৰ্ছৰ আচলতে এই কালাৰ কাৰেক্টাৰটো মানে বিৰাট মিহি আপোনালোকক কেনেকৈ ক'ম মানে ইমান মজা লাগে ইউজ কৰি ন নাৰ্ছৰ যোনটো ফাউণ্ডেশ্যন হয় এইটো হৈছে পুৰা মানে ফুল কভাৰেজ সদায় মানে মই এনেকুৱা মেকআপ কৰোঁ ধৰক মই মষ্টলি মানে মই এনেকুৱা মেকআপে ভাল পাওঁ যোনবিলাক মেকআপ ধৰক মানে নিজৰ স্কিনৰ লগত মিলি যায় ফাউণ্ডেশ্যনটো মানে বহুত বেছি বগা যদি হৈ যায় ধৰক স্কিনৰ লগত নিমিলে বেলেগ বেলেগ দেখা পায় গতিকে আমাৰ স্কিনৰ লগত আমি মিলি পেলাই মানে সেই ফাউণ্ডেশ্যন ইউজ কৰিম গতিকে মই সেইকাৰণে দুটা শ্বেড ইউজ কৰি লৈছোঁ আৰু চাবচোন প্ৰায়ভাগে মেকআপ আৰ্টিষ্টৰ ওচৰত ফাউণ্ডেশ্যনবিলাক বহুত শ্বেড থকা মানে বহুত বেলেগ বেলেগ মাল্টি কালাৰ শ্বেড থাকে ঠিক আছে গতিকে মই এতিয়া আৰু এটা কথা এতিয়া এই ফাউণ্ডেশ্যনটো যে ইউজ কৰিলোঁ মষ্টলি মানুহে ফ্লেট ব্ৰাছে ইউজ কৰে কিন্তু মই মানে এইটোৱে ব্লেণ্ড কৰি খুব ভাল লাগে ইয়াৰ পাছত আকৌ বাৰু এবাৰ ইউজ কৰিব লাগিব হেৰিটো স্পঞ্জটো গতিকে মই কিন্তু এইটো ব্ৰাছে ইউজ কৰোঁ মই অলপ মানে টেকনিকবিলাক বেলেগ মানে চবৰে নিজৰ নিজৰ হাতৰ ইউজ কৰাৰ ওপৰত কথা কোনে কি ভাল পায় নাপায় কিন্তু মই মানে এই ব্লেণ্ডিং ব্ৰাছডাল ইউজ কৰি পেলাই খুব ভাল পাওঁ আৰু এটা কথা মষ্টলি মানে দেখা পোৱা যায় যে আই মেকআপটো আগতে কৰি লয় ময়ো কৰি লওঁ কিন্তু মই ফাউণ্ডেশ্যনটো বেছটো এইকাৰণে লগাই থৈ দিওঁ এইটো মানে ফেচত অলপ মানে এবজৰ্ব হৈ যায় ধুনীয়াকৈ ছেটেল হৈ যায় অলপ পিছলৈকে ইয়াৰ পিছত এইটো জাষ্ট মই নৰ্মেল লেয়াৰ এটা লগাই থৈ দিছোঁ মানে ব্লেণ্ডাৰটো যি আছে ন অলপ হাফ ৱেট হ'ব লাগে দেই মানে ডাইৰেক্ট একদম পূৰা চুখা একদম শুকাই থকা ব্লেণ্ডাৰে ইউজ কৰিব নালাগে মানে অলপ ৰেড নিচিনা এটা আছে এইটোৱে মই ক্ৰিজ লাইনত মাৰিম এতিয়া মেকআপ কৰি আহিলে আৰু আমাৰ ঘৰতে কেনেকুৱা লাগিছে গাইজ মই মেকআপটো কৰিছোঁ চকুটো মুদি দিয়া নাপা অঁ মানে বেছি হেভি মেকআপ কৰা নাই আৰু মোৰ অৱস্থাটো চাওকচোন একেবাৰে অৱস্থাই নাই এতিয়া 4 ঘণ্টা লাগিছে 4 ঘণ্টা মানে লাগিছে দুজনী কৰিলোঁতো তো এনেইতো ব্ৰাইডেল এজনী কৰোঁতে মানে বহুত ভালকৈ ফিনিচিং দিবলৈ হ'লে এজনীকে 4 ঘণ্টামান লাগে আৰু এগৰাকী ইমান ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ হয়নে কোনজনী বেছি ধুনীয়া লাগিছে কোনটো মেকআপ বেছি ধুনীয়া লাগিছে আপোনালোকে কয় এজনী হৈছে এজনী
আৰু এজনী হৈছে এজনী এয়া দেখিছেনে দুইজনী একদম মেকআপ কৰি হৈ গ'ল একেবাৰে গাড়ীত লৈ আহিছোঁ আৰু কোনজনী মেকআপটো বেছি ধুনীয়া লাগিছে আপোনালোকে জনাব বহুত টাইম লাগিলে মানে 4 ঘণ্টা ওপৰত লাগিছে চবৰে মেকআপ কৰোঁতে আৰু মানে দুজনী একেলগতে হৈছেতো এনেইতো ব্ৰাইডেল এজনী কৰোঁতে 4 ঘণ্টা ওপৰত লাগে গতিকে দিছে না মাকে আহি পেলাই আকৌ জুৱেলাৰী দিছেহি আহি পেলাই অ' মাই গড ইমান ধুনীয়া লাগিছে দেখিবলৈ ধুনীয়া লাগিছে না কওকচোন আপোনালোকৰ মেকআপটো কেনেকুৱা লাগিছে একদম সঁচা কথা ক'ব দেই কমেণ্টত জনাব মেকআপ কেনেকুৱা লাগিছে বাকী ঘৰত মেকআপ কৰিলোঁ এতিয়া ফটোশ্বুট কৰিবলৈ গৈ আছোঁ ওচৰতে হয় ধুনীয়া লোকেশ্যন এটা আছে তাত এতিয়া গৈ আছোঁ আৰু তাত গৈ পেলাই আমি ফটোশ্বুট কৰি অ' মাই গড গাইজ দেখিছেনে আপোনালোকে কি মজা পজিশ্যন দিছে আপোনালোকক যদি মডেল লাগে দেখিবলৈ কিমান মৰম লগা দেখিছেনে মডেল লাগিলে মোক কণ্টেক্ট কৰিব দেই কিন্তু আকৌ মানে মেকআপৰ কাৰণেও ময়ে কৰি দিওঁ বাৰু টেনশ্যন নাই কি মজা লাগিছে গাইজ নিজে কেমেৰা মানে নিজে মেকআপ কৰি পেলাই আৰু নিজে আমি ফটোশ্বুট কৰি আছোঁ বৰ্তমান আৰু একদম মেকআপ লুককেইটা কেনেকুৱা লাগিছে আপোনালোকে খালি জনাব দেই একদম মানে বহুত কষ্ট কৰিছোঁ আৰু দেই কষ্ট কৰাৰ ফলটোতো পাব লাগিব আৰু আপোনালোকৰ মৰমটোতো মই পাই আছোঁ বাৰু এতিয়া মানে জনাব আৰু লগতে এতিয়া ফটোশ্বুট মেকআপ দেখিছে নাই মেকআপৰ মেইন আৰু তাই মানে বহুত আগৰ পৰা মন আছিলে বোলে ফটোশ্বুট কৰিম গতিকে আমি এতিয়া ফটোশ্বুট কৰি লৈছোঁ আৰু জল্দি কৰোঁ ৰ'দটো শেষ হ'লে মানে অকণ মানে কি ক'ম আৰু